নমস্কাৰ, মোৰ অন্য এটি লং ভ্লগলৈ বহুত দিনৰ পিছত ফাৰ্ষ্টতে এয়া দেখাই লৈছোঁ মোৰ আজিৰ আউটফিটটো কেনেকুৱা লাগিছে। বিশেষ দিন আজি মোৰ জন্মদিন, সেই বুলি লগতে পৰিছে অষ্টমী। চ' আমি গোটেই ফেমিলি ওলাইছোঁ মন্দিৰলৈ বুলি। এয়া মা, ভণ্টি, এয়া ভণ্টি। চ' চাই থাকিব কি কি দেখা। আৰু আহিছোঁ আমি মাধৱত। সেয়া ওপৰত মন্দিৰ, চবৰে ভাগৰ লাগিছে। এয়া আছিলোঁ আমি অকণমান বহিছোঁ। কি গৰম বাপৰে, চাওকচোন ইমান ধুনীয়া। হ'ল দশমী। চ' বেলেগ একো প্লেন নাই আমাৰ ইয়াত, যিহেতু দশমী ইমান ডাঙৰকৈ নপতে। চ' এতিয়া আমি গৈ আছোঁ অকণমান ভগা পূজা চাবলৈ। আপোনালোকো দেখাম, চাই থাকিব। দশমী আউটফিট নাই দেখোন আমি ঘৰ যাই আছোঁ এতিয়া। শেষ পূজা কাইলৈ দেৰি। চ' মাও বিদায় ল'লে আমাৰ পৰা, লগতে ময়ো বিদায় ল'লোঁ ঘৰৰ পৰা। যিহেতু হোষ্টেল আহিবই লাগিব, চ' দুখ মনেৰে আহি গ'লোঁ হোষ্টেলৰ পৰা ভিডিঅ' দিম। থেংকছ ফৰ ৱাচিং।